हेलो फ्रेंड्स तो गुड मर्निंग तो आज नतुन এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকক আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। তো আজি মই গৈ আছোঁ, এতিয়া বৰ্তমান আছোঁ মই বাহাদুৰ চাৰিআলিত তিনিচুকীয়া। তো মই গৈ আছোঁ টিলিঙা মন্দিৰ আহিলোঁ যেতিয়া অকণমান ফুৰি যাম আৰু এতিয়া বাছ ধৰিব লাগিব। বাছ ধৰি মেলি মই যাম ফুৰিবলৈ। তাৰপিছতে মানে আজি মই ক'ত ফুৰিম, ক'ত কি চাম সকলোখিনি আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তো এতিয়া মই আগবাঢ়ি আছোঁ, এয়া আগবাঢ়ি পূৰা খোজাই দিছোঁ। তাৰপিছত এতিয়া বাছ ধৰি মেলি তাৰপিছতে যাব লাগিব টিলিঙা মন্দিৰ মই দেখা নাই আৰু ভৱিষ্যতলৈ যেন আহোঁতে মানে আৰু লগত কাৰোবাক লৈ আহিলে দেখাব পাৰোঁ ভালদৰে, চাই আহোঁগৈ এতিয়া। আৰু সময়টো বহুত হৈ গৈছে, তো মানুহটো ওলাই আহিলে আৰু বহুতে। টাইমটো এতিয়া বাজিছে প্ৰায় 9 মান বাজি গ'ল। তো বলক আগলৈ আগবাঢ়ি যাওঁ এতিয়া। লেটছ গ' আজি যাত্ৰাটো আৰম্ভ কৰি দিলোঁ আৰু গাইছ এতিয়াৰ পৰা। বাছত ধৰিলোঁ মই ইয়াতে বহুত ঠেলাই হেঁচা মানে মাজেৰে আৰু ফাইনেলি পাই গ'লোঁ, গৈ আছোঁ বলক এতিয়া আগলৈ। আৰু মানুহ বহুত হৈ গ'ল, ফাইনেলি পাই গ'লোঁ এই টিলিঙা মন্দিৰ ইয়াতে। আৰু বাছৰ পৰা নমাই দিলে, পইচা দিয়াভাগে ৰৈ আছে, সোমিয়াই লওঁ আৰু ভিতৰলৈ সোমাই যাম। আৰু বিশেষকৈ মোৰ কিবা দিবলগীয়া তেনেকৈ নাই, তথাপিও আহিলে যদি অকণমান চাই যাম, ওচৰতে আছিলোঁহি। তো বলক ভিতৰলৈ সোমাই যাওঁ এতিয়া অকণমান। এইফালে লিখা আছে টিলিঙা মন্দিৰ স্বাগতম, ৱেলকাম টু টিলিঙা মন্দিৰ পৰ্যটন বিভাগ অসম। আৰু ইয়াতে গোটেই মানুহ বহুত লাইন পাতি আছে। ৰাতিপুৱা অহা হ'লে মই মানে আগত পালোঁ হয়, এতিয়া বহুত দেৰি হৈ গ'ল পাছত, গতিকে মানে আৰু এতিয়া নহ'ব মোৰ দ্বাৰা। তো বলক ভিতৰত অকণমান দেখাই আহোঁ বলক। ইয়াতে মানে ইমান বেছি ভিৰ, মানুহ লাইন পাতি আছে। 7টামান বজাৰ পৰা লাইন পাতি আছে। মই এতিয়া আহিছোঁ কিমান আপোনাৰ আহিছোঁ 10টা বাজিব হ'ল, 10টা বাজিব হৈ গ'ল। আৰু মই মানে বহুত দেৰিকৈ আহিছোঁ, সেইকাৰণে মই বহুত লাষ্টত হ'লোঁ আৰু বুলি ক'ব লাগিব। সেইকাৰণে মই ভিতৰত অকণমান এনেই চাই যাওঁ, তাৰপিছতে মই বেলেগ জেগাত গৈ আছোঁ। আৰু আজিৰ দিনটোত মই ক'ত ফুৰিম মানে কি কৰিম, ক'লৈ গৈ আছোঁ সকলোখিনি দেখাই আছোঁ আপোনালোকক। আৰু চাই থাকিব আৰু ভিডিঅ'টো আপোনালোকে। বলক জাষ্ট মই দেখাই যাম বুলিহে আহিলোঁ, আজি অলপ চিনাকি। তো ভিতৰলৈ প্ৰৱেশ কৰিব মানে কি হয় নোৱাৰোঁ আৰু বহুত পাছত মই পৰিম, সেই গতিকে আৰু এইফালে বহুত মানুহ ভিৰ হৈ আছে। মানে বহুত বেছি ভিৰ হয়। এতিয়া ওলাই গৈছোঁ বাছ ধৰিবৰ কাৰণে, এই আগলৈ বাছ এখন আছে। কি হ'ল এতিয়া ঘটনা এটা, মই যেতিয়া ভিডিঅ' কৰি আহি আছিলোঁ, ভিডিঅ'ৰ মাজতে মানে মোৰ স্পেচ নাইকিয়া হৈ থাকিলে। তো এক্সট্ৰা আকৌ মেমৰি কাৰ্ড এটা কিনিব লগা হৈ গ'ল। আৰু বহুতে মানে নাচত কিছুমান ঘটনা হৈ আছে মোৰ লগত। কি হৈছে কৈ আছোঁ আপোনালোকক। ট্ৰান্সফাৰ কৰিছিলোঁ, মোৰ 1000কৈ প্ৰায় 2000 টকা মোৰ পইচা কাট খাই গ'ল। কিন্তু তাত পইচাটো সোমোৱা নাই, আৰু পইচাটো এতিয়ালৈকে পেণ্ডিং হৈ আছে। মোৰ একাউণ্টলৈও সোমোৱা নাই, আৰু তাত সোমাইছিলে নাই মই তাত গৈ পিনি খবৰ কৰিব লাগিব আমাৰ গাঁৱতে আৰু। তো মানে বহুতো সমস্যা হৈ আছে। আৰু এতিয়া মই যেতিয়া মেমৰি কাৰ্ডটো ল'লোঁ, মই পে' কৰিবলৈ লৈছিলোঁ, তেতিয়া মই মানে ফোনপে'লৈ মই ট্ৰান্সফাৰ কৰিব লৈছিলোঁ পইচা। ঠিক মানে তাতো মানে প্ৰব্লেম এটা দেখাই আছে। কিন্তু গুগল পে'লৈ বা অন্য মানে ভীম হওক বা তালৈকে পইচাটো মানে গৈ আছে, কিন্তু ফোনপে'লৈ মানে মোৰ পইচাটো ট্ৰান্সফাৰ হোৱাত বহুত প্ৰব্লেম হৈ যায়। আৰু পেণ্ডিং দেখায়, কিন্তু পইচাটো কাট খাই যায়, আৰু তাতো নোসোমায়। মানে বহুতো সমস্যা, মানে সমস্যাতে আৰু সমস্যা। আৰু এতিয়া মই 32 GB এটা মেমৰি, আকৌ এক্সট্ৰা মেমৰি কাৰ্ড লৈ লৈছোঁ। আকৌ এটা মেমৰি কাৰ্ড আছে, আকৌ মানে মোৰ যিটো ফটো কেমেৰা মোৰ, আৰু তাতো এটা আমাৰ ভাগিনটো সেহেঁতি ফটো মাৰিবলৈ নে ফটো মাৰিবা নেকি আহা। আৰু এতিয়া আমি টিলিঙা মন্দিৰৰ পৰা আহিলোঁ। এতিয়া মানে কি হয়, চাহ বাগানটো আমাৰ এইফালে নাই। আমাৰ তাত আছে কি মুগা খেতি কৰা হয় সঘনাই, আৰু ইয়াতে আছে চাহ বাগান
অলপ মানে গোটেই চব কিমান দব বাবৰি চব কিমান এৰিয়া বহুত আছে আৰু অসংখ্য চাহ বাগান ইয়াতে মানে মই অবাক বুলি ক'ব লাগিব মানে আগৰ পাছেতো দেখিছোঁ তথাপিও মানে ইয়াত অলপ বহুত বেছি আছে আৰু মোৰতো ইয়াতে দুকপিমান ফটো মই মাৰি লওঁ আৰু ভাগিনটোৱে বোলে মোক ফটো মাৰি দিয়েহি কেমেৰা পূৰা মোক মানে স্মাইল দিব কৈ থাকে ধুনীয়াকৈ আৰু এতিয়া মই ফটো মাৰিম এইফালে ধুনীয়াকৈ যাম মেলি এইডোখৰত এতিয়া মই মানে কি হয় লগৰজনী ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভাগিনটোকো বাই বাই দি থৈ আহিলোঁ তো তথাপিও গৈ থাকোঁ তো কিমানখিনি আজি গৈ থাকিব পাৰোঁ মই দিনৰ ভাগত এক্সাইটেড হৈ আছোঁ দাদা এজনক লগ কৰিবলৈ বহুত দিনৰ পৰা আলোচনা আছিলোঁ তাৰো প্লেনিংটো পূৰা মানে এটা ৰাউণ্ড ঘূৰি দিছোঁ ইয়াৰ পৰা টেম্পু কিবা কিবি এখন ধৰিব লাগিব কাৰণ টাউনলৈ আৰু বাছটোও পাই যায় বাৰু বাছটো পাওঁ নে নাপাওঁ জানো যদি পাই যাওঁ ভাল হৈ যাব ইয়াতে মানে পূজা বুলি ক'লে গোটেই ভিৰ হৈ গৈছে মানুহ চব পূৰা লাইন পাতি গৈ আছে ৰাস্তাত যাম এফালে ৰহ তো এইফালে আহি আছে ট্ৰেইন আহি আছে এই কিয় পাৰ হৈছে এইটো আহি আছেতো এতিয়া এইফালে ট্ৰেইনটো আহি গ'ল গোটেই আজি পূজা বুলি বন্ধ নে কি এনে নাজানো আৰু চবফালে বন্ধ দোকান চোকানবিলাক পূৰা বন্ধ আছে ইয়াতে মই ইমান নাজানো বাৰু আজি কি কাৰণে বন্ধ কি কথা কিন্তু এতিয়া মই বাছ ষ্টেচন আহি আছোঁ তো আগলৈ